নমস্কাৰ, স্বাগতম জনাইছো মোৰ চেনেললৈ। শিক্ষক দিৱসৰ দিনা ছাত্ৰ ছাত্ৰীয়ে ক'ব পৰাকৈ শিক্ষক দিৱসৰ ভাষণ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ভাই ভনী আৰু বন্ধু বান্ধৱীসকল, মই শিক্ষক দিৱস উপলক্ষে একাষাৰ ক'ব বিচাৰিছো। ভুল হ'লে গুৰুসকলে শুধৰাই দিয়ে যেন। আমাৰ দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুতানী নামে ঠাই। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ পিতৃৰ নাম আছিল বীৰস্বামী আৰু মাতৃৰ নাম আছিল সীতাস্মা। তেখেতে 8 বছৰ বয়সলৈকে ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল। 9 বছৰ বয়সত তিৰুপতিৰ লুথেৰেন মিছন স্কুলত নাম লগাইছিল 1896 চনত। তাৰ পাছত ভেলুৰ কলেজ আৰু 1908 চনলৈকে মাদ্ৰাজৰ খ্ৰীষ্টিয়ান কলেজত শিক্ষা গ্ৰহণ কৰে। তেখেতে 20 বছৰ বয়সত থেচিছ লিখি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেখেতে বক্তৃতাৰে সকলোকে বিমুগ্ধ কৰিব পাৰিছিল। তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্বোচ্চ পদ সম্ৰাট পঞ্চম জৰ্জ আসনৰ বাবে মনোনীত কৰা হৈছিল। ৰাধাকৃষ্ণনে 1952 চনৰ পৰা 1956 চনলৈ আৰু 1957 চনৰ পৰা 1962 চনলৈকে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰে। 1962 চনতেই তেখেতে ৰাষ্ট্ৰপতিৰ আসনো অলংকৃত কৰে। এই সময়তেই তেখেতৰ অগাধ পাণ্ডিত্যৰ বাবে বিশ্বই তেখেতক দাৰ্শনিক আখ্যা দিয়ে। ডক্টৰ ৰাধাকৃষ্ণনে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক, মানচেষ্টাৰ কলেজৰ অধ্যক্ষৰ পদ অলংকৃত কৰাৰ উপৰিও মহীশূৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ উপৰিও ইউনেস্কোৰ চেয়াৰমেন তথা 1952 চনত ইউনেস্কোৰ প্ৰেছিডেণ্টৰ পদ অলংকৃত কৰে। ডক্টৰ ৰাধাকৃষ্ণনে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিবলৈ সক্ষম হোৱা বাবে শিক্ষা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয়। তেখেতক 1954 চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। ৰাধাকৃষ্ণনে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁৰ কেইজনমান বন্ধু আৰু ছাত্ৰই তেওঁৰ জন্মদিন পালনৰ অনুমতি বিচাৰিলে। তেতিয়া তেওঁ ক'লে যে তেওঁ নিজকে ৰাষ্ট্ৰপতি, দাৰ্শনিক, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দিবলৈ বেছি ভাল পায়। সেইবাবে তেওঁৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সমগ্ৰ শিক্ষকসকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বৰূপে শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে তেওঁ সুখী হ'ব। তেতিয়াৰ পৰাই 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এই সম্পৰ্কে তেখেতে কোৱা বক্তব্যটো উল্লেখ কৰা হ'ল, Instead of celebrating my birthday separately, it would be my proud privilege if September 5th is observed as Teacher's Day. 1975 চনৰ 17 এপ্ৰিল তাৰিখে মহান দাৰ্শনিক শিক্ষক ডক্টৰ ৰাধাকৃষ্ণনে এই লীলা সম্বৰণ কৰে। ধন্যবাদ, আজিলৈ ইয়াতে সামৰিছো। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।